এটা গান গাবলৈ দিম, তোমালোকে গাব পাৰিবা নাই? এতিয়া তেওঁলোকে ক'লে কি গান ছাৰ? মই ক'লো জিলেলে জিলেলে ও জিলেলে জিলেলে, এই গানটো গাব পাৰিবা নাই? লগে লগে গোটেই ল'ৰা ছোৱালীখিনিয়ে গাইছে জিলেলে জিলেলে ও জিলেলে বুলি। কিন্তু তেওঁলোকে থিম চং হিচাপে ৰাখিছিলে জিলিকাব লুইলৰে পাৰ, ভূপেন হাজৰিকাৰ গানটো। মই কিজানি এতিয়ালৈকে 50 বাৰমান শিকাইছোঁ, মুখস্থই নাই। আমি যে তাৰ পৰা লকডাউন ইমান ডাঙৰ কৰোণা এটা বছৰ আমি যে লোকচান কৰিলোঁ, সেই কথাটো আমি পাহৰিয়ে গ'লোঁ। আৰু আমি এনেও অসমীয়া মানুহবিলাকে কিবা এটা উৎসৱ পালে মানে আমি বহুদিন ধৰি উৎসৱ পালন কৰিয়ে থাকোঁ। সৌৰভ ফাউণ্ডেশ্যন কেৱল মানুহৰে নহয়, বৰ্তমান অসমৰ চুকে কোণে সকলোতে পৰিচিত এটা অনুষ্ঠান। আমি গৌৰৱ অনুভৱ কৰোঁ সৌৰভক লৈ। সৌৰভ প্ৰতিষ্ঠা কালৰ পৰাই বৰ্তমানলৈকে ছাত্ৰ ছাত্ৰীসকলক তথা নৱপ্ৰজন্মক যি ব্যৱস্থা যেনে কাৰ্যসূচী প্ৰদান কৰি আছে, সেয়া আপোনালোক সকলোৱে দেখিছে বা শুনি আহিছে। কেৱল শাস্ত্ৰীয় সংগীত শিক্ষাতে সীমাবদ্ধ নাথাকি অসমৰ প্ৰাণস্বৰূপ বৰগীত, লোকগীত, টোকাৰী গীত, দিহানাম, হলিগীত, দেশ বিচাৰ গীত আদি অসমৰ বিভিন্ন লোকসংগীত শিক্ষা প্ৰদান কৰি আহিছে চৰকাৰে। আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ শ্ৰদ্ধাৰ পূজ্য মানৱতীদেৱ। তেখেতক এখনি প্ৰধান কৰ্মচাৰীয়ে আমাৰ সৰ্বমৰ তৰফৰ পৰা সন্মান যাচিব অক্ষয় প্ৰণৱ কলিতাই। আমাৰ মাজত উপস্থিত আছে চৰকাৰৰ প্ৰতিষ্ঠাপক চৰকাৰ প্ৰণৱ কলিতাদেৱ। তেখেতক আমাৰ ফালৰ পৰা সন্মান যাচিব ৰাজনন্দিনী কাশ্যপে। Epak main dulu, epak mana pak dulu. আমাৰ মাজত উপস্থিত আছে DVSD উচ্চতৰ মাধ্যমিকৰ প্ৰাক্তন অধ্যক্ষ তথা নামৰূপ প্ৰেজেণ্ট ছ'চাইটিৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধাৰ বীৰেন্দ্ৰ হাজৰিকা ছাৰ। তেখেতক এখন প্ৰধান কৰ্মচাৰী আমাৰ সৰ্বমৰ তৰফৰ পৰা সন্মান যাচিব ৰামচন্দ্ৰ আছে। আমাৰ মাজত উপস্থিত আছে সৰ্বমৰ সভাপতি শ্ৰদ্ধাৰ ববিতা বৰগোহাঁই বৰ্মা। তেখেতক আমাৰ সৰ্বমৰ তৰফৰ পৰা সন্মান যাচিব গাৰ্গী বৰুৱাই। আমাৰ মাজত উপস্থিত আছে সৰ্বমৰ সচিব আমাৰ সকলোৰে গুৰু স্মৃতি ৰেখা কলিতা বাইদেউ। তেখেতকো আমাৰ ফালৰ পৰা সন্মান যাচিব শোভন গৈছে। আমাৰ মাজত উপস্থিত আছে সৰ্বমৰ মুখপাত্ৰ ববিতা বৈষ্ণৱ মহিম। তেখেতক সন্মান জনাব পৰিপূৰ্ণ
pemain mantan. Dia belum kamu saya nggak? লগতে আমাৰ লগত আছে নাগপুৰৰ এগৰাকী বিশিষ্ট সাংবাদিক জ্যোতিৰেখা বেগম বাইদেউ, তেখেতক সন্মান যাচিব আমাৰ দেৱাশিষ দত্তই। feedback. কাৰণে হয়তো জ্যোতি সংগীতৰ চৰ্চা কৰিবলৈ সাহস কৰিছিলোঁ আৰু অলপ শিকাবলৈ যত্ন কৰিছিলোঁ। গতিকে আজি যদি তোমালোকে অলপ জ্যোতি সংগীতৰ বিষয়ে জানা, বিষ্ণুৰায় সংগীত, ৰবীন্দ্ৰ সংগীতৰ ভিতৰত জানা, পৰিৱেশবিলাক ৰক্ষা কৰাত ভাল, তোমালোকে নিজৰ কাৰণে ভাল হ'ব, ঘৰখনৰ কাৰণে ভাল হ'ব, সমাজৰ কাৰণে ভাল হ'ব। সেইকাৰণে মই আমাৰ মৰমৰ ল'ৰা ছোৱালীখিনিক কৈছোঁ যে তোমালোকে জ্যোতিপ্ৰসাদৰ গান, বিষ্ণুৰাভাৰ গান, ভূপেন হাজৰিকাৰ গান, পাৰ্বতী গোস্বামীৰ গান, শংকৰদেৱ মাধৱদেৱৰ গীত, এই সকলোখিনি যদি চৰ্চা কৰা, তোমালোকে আনক সহায় কৰা নহ'ব, নিজকে সহায় কৰা হ'ব। কাৰণ আমাৰ সংস্কৃতিটো ইমান শক্তিশালী, ইমান কি কয় আনপেৰেল বুলি কৈছোঁ, যে এইটো আমি যদি নেজানো, জ্যোতিপ্ৰসাদৰ যদি নেজানো, জ্যোতিপ্ৰসাদৰ ৰচনাৱলী যি নপঢ়ে, পঢ়া নাই, সি জ্যোতিপ্ৰসাদক বুজা নাই। গতিকে জ্যোতিপ্ৰসাদৰ গানবিলাক গালেই নহ'ব, তেওঁ ৰচনাৱলীখিনি পঢ়িব লাগিব। ইমান গধুৰ গধুৰ তেওঁ যিখিনি কথা কৈ গৈছিলে সেইখিনি সঁচা কথা। আৰু স্মৃতিয়ে যিখিনি কথা ক'লে, স্মৃতি কলিতাই যিখিনি কথা ক'লে, তেখেতৰ হাজবেণ্ডো যথেষ্ট কষ্ট কৰি আৰু আমাৰ স্মৃতি কি কয় সৰগম ফাউণ্ডেশ্যন নামৰূপে নিৰবিচ্ছিন্নভাৱে প্ৰতি বছৰে যি মহান সাংস্কৃতিক প্ৰচেষ্টা চলাই আছে, সেইটো নামৰূপত নহয়, অসমতে বিৰল, বহুত ঠাইত বিৰল, এই পাবলগীয়া নাই। গতিকে এই ধাৰটো নিশ্চয় অক্ষুণ্ণ ৰাখিব, সেই দৃঢ় বিশ্বাস মোৰ আছে। সেই দৃঢ় বিশ্বাস স্মৃতি কলিতা আৰু তেওঁলোকৰ সহকৰ্মী সকলো বিষয়ববীয়াসকল মোৰ আছে। শেষত মই এটা কথা অনুভৱ কৰোঁ, কেতিয়া বব ডিলানে নোবেল প্ৰাইজ পাইছিলে,
বব ডিলানৰ গানবিলাক চাবা ইমান সুন্দৰ প্ৰকৃতিবাদী গীত মাত ডক্টৰ ভূপেন হাজৰিকাৰ গীত মাতবিলাকো তাতকৈ কম গুণ নহয় কিন্তু আৰু বব ডিলানে এবাৰ কৈছিলে ডক্টৰ হাজৰিকাৰ কথা তেওঁ মোতকৈ আগতে পাব লাগিছিলে সঁচা কথা যে ভূপেন হাজৰিকাৰ বব ডিলানতকৈ আগতে তেওঁ পৃথিৱীৰ গীত মাতখিনি প্ৰচাৰ কৰিছে গাইছে কিন্তু অসমীয়া ভাষাত গাইছে তেওঁ যদি ইংৰাজী ভাষাত গালে ভূপেন হাজৰিকাই কেতিয়াবা গোৱালপাৰাত গালে ইমান সাংঘাতিক সাহিত্যিক মূল্য ৰবীন্দ্ৰনাথে গীতাঞ্জলি যেতিয়ালৈকে অনুবাদ নহ'ল ইংৰাজীলৈ অনুবাদ হোৱাৰ পিছতহে নোবেল প্ৰাইজ পালে কিন্তু ভূপেন হাজৰিকাৰ গীতৰ কথাখিনি সেইখিনি মই ডক্টৰ হীৰেণ গোহাঁইৰ ওচৰলৈ গৈছিলোঁ মোৰ লগত গুৱাহাটীৰ বিভুৰঞ্জন চৌধুৰী আছিলে দোকানৰ লগতে আমি ক'লোঁ যে জ্যোতিপ্ৰসাদৰ গানবিলাক অনুবাদ নাই ইংৰাজীলৈ অনুবাদ নাই কোনোবাই যদি কৰিলে জানো ছাৰ আপুনি এটা কৈ দিয়ক কোনটো কৰিব লাগিব আমি দুই এটা গান দিলোঁ তৰে মৰে আগৰ যাত্ৰা চাই পেলাই বোলে এইটো মইতো জানো অলপ শুনিছোঁ আৰু ঠিক আছে কেইদিনমান পিছত আহি আছিলোঁ মই গুচি আহিলোঁ বিহু কৰিলোঁ মোক গানটো দিলে বিহু মোৰ পিছত গৈ পেলাই গুৱাহাটীত আকৌ প্ৰেক্টিচ কৰিলোঁ সেইকাৰণে দুটা লাইন মই গাইছোঁ Unfading is this journey of life. You said mine, you said mine. Oh, comrades, we have found new meaning in life. Welcome, my comrades, welcome. It is time to green life elegance and in every fiber of people's heart, life shines like the sun, and the sun spits out swords of fire. Sorghum ফাউণ্ডেশ্যনৰ বিষয়ববীয়াৰ সকল আৰু ছাত্ৰ ছাত্ৰী যিসকলে প্ৰশিক্ষণৰ কাৰণে আহিছে প্ৰশিক্ষাৰ্থীসকল জয়জয়তে মই আপোনালোক সকলোৰে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আজি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যু তিথি তেখেত আজি মৃত্যু হৈছিলে তেখেতক সকলোৱে জানি আমি আৰু বিশেষ ক'বলগীয়া নাই গতিকে তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু স্বৰ্গম কৰা বা স্বৰ্গম ফাউণ্ডেশ্যনে আজিলৈকে যিমানবোৰ ইয়াতে কৰ্মশালা অনুষ্ঠিত কৰিছে যে অসমীয়া জাতীয় জীৱনৰ লগত চব সংগতি আছে যে অসমীয়া জাতিটোক অসমীয়াৰ যি কৃষ্টি সংস্কৃতি আগবঢ়াই নিব লাগে সেই কামখিনি আমাৰ স্বৰ্গম ফাউণ্ডেশ্যনেই আজি বহুত দিনৰ পৰা কৰি আহিছে মই 11 চনতেই এই বিদ্যালয়ত সদস্য হিচাপে জইন কৰিছিলোঁ তেতিয়াৰ পৰাই তেখেতসকলক মই যিমান পাৰোঁ সহায় কৰিছিলোঁ আৰু দেখিছিলোঁ তেখেতসকলে যিবিলাক বস্তু আজিকালি কি হৈছে যে পশ্চিমীয়া সংগীতে এনেকুৱা গান কৰি উঠিছে তাৰ মাজতেই আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জ্যোতি সংগীত বা বৰগীত টোকাৰী গীত এই সকলোবিলাক তেখেতসকলে আমাৰ মাজত জীয়াই ৰাখিছে আৰু মই আশা ৰাখিম যে স্বৰ্গম ফাউণ্ডেশ্যনে এই আমাৰ যি সংস্কৃতি এই সংস্কৃতি কেতিয়াও মানে হেৰাই নেপেলায় গতিকে তেখেতক এইবিলাক বান্ধি ৰাখে যে আমাৰ মাজত যাতে মানে সুস্থিৰ কৰি ৰাখে আৰু সকলোৰে মনত যাতে আমাৰ এই যিবিলাক অসমীয়া সংস্কৃতি এই সংস্কৃতি সকলোৰে মনত থাকে তাৰ বিষয়ে মই বিশেষ একো নকওঁ আজি শিল্পী দিৱস জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিটো আমাৰ অসমত শিল্পী দিৱস হিচাপে উদযাপন কৰা হয় কিন্তু বৰ বেয়া দিনত পৰে মই সদায় ভাবোঁ যে এই 17 জানুৱাৰী দিনটো বৰ বেয়া দিন প্ৰথম কথা হ'ল আমাৰ গাত বিহু লাগিয়ে থাকে আৰু আমি এনেও অসমীয়া মানুহবিলাকে কিবা এটা উৎসৱ পালে মানে আমি বহুদিন ধৰি উৎসৱ পালন কৰিয়ে থাকোঁ এতিয়া একদম 31 জানুৱাৰীৰ পৰা আৰম্ভ হৈ আছে পিকনিক তাৰপিছত আকৌ বিহু আৰু বিহু কিমান দিন চলে এতিয়া ঠিকনা নাই ভাগ্য ভাল আজি দেওবাৰ কাইলৈ সোমবাৰ মানে চাকৰি তাকৰি অফিচ স্কুল খুলিব গতিকে অলপমান খাম কাটিব বুলি মই আশা কৰিছোঁ যিকোনো উৎসৱ আমি খুব বহুত বেছি আমি পালন কৰোঁ আমাৰ সেইটো অসমীয়া জাতিটোৰে কিবা স্বভাৱ
নিয়ম আমি পাহৰি যাওঁ, খুব সোনকালে পাহৰি যাওঁ। আমাৰ যোৱাকালি কি হৈছিলে, আমি যে তাৰ পৰা লকডাউন ইমান ডাঙৰ কৰোণা এটা মানে এটা বছৰ আমি যে লোকচান কৰিলোঁ, সেই কথাটো আমি পাহৰিয়ে গ'লোঁ। আজি অলপ দিনৰ পৰা মই মন কৰি আছোঁ, এই জানুৱাৰী 1 তাৰিখমানৰ পৰা ইমানেই পিকনিকৰ উৎপাত হৈছে, মানুহবিলাকৰ ইমানেই মানে এই পাৰ্টি খোৱা হেৰি খোৱা মানে এইবিলাকৰ উৎপাত হৈছে যেন আমি খাবলৈ পোৱা নাছিলোঁ বহুত বছৰ। তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। মই মন কৰিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বহুত গীত আছে, তাৰ ভিতৰত কেইটামান গীতহে মই হয়তো শিকাব পাৰিম ইমান কম সময়ৰ ভিতৰত। আৰু অসম চৰকাৰৰ সংস্কৃতি সঞ্চালকালয়ে নিৰ্ধাৰণ কৰি দিয়া 32টা গীত আছে। তেওঁলোকে স্বৰলিপিসহ 2খন কিতাপ আকাৰে প্ৰকাশ কৰিছিলে 32টা গীতৰ। আৰু সেই 32টা গীতৰ ভিতৰত কেইটামান গীতহে মই হয়তো শিকাবলৈ চেষ্টা কৰিম। মই এটা গান গাবলৈ দিম, তেওঁলোকে গাব পাৰিবা নাই? এতিয়া তেওঁলোকে ক'লে কি গান ছাৰ? মই ক'লো জিলেলে জিলেলে অ জিলেলে জিলেলে, এই গানটো গাব পাৰিবা নাই? লগে লগে গোটেই ল'ৰা ছোৱালীখিনিয়ে গাইছে জিলেলে জিলেলে অ জিলেলে বুলি। কিন্তু তেওঁলোকে থিম চং হিচাপে ৰাখিছিলে জিলিকাব লুইতৰে পাৰ, ভূপেন হাজৰিকাৰ গানটো। মই কিজানি এতিয়ালৈকে 50 বাৰমান শিকাইছোঁ, মুখস্থই নাই। কিন্তু জিলেলে জিলেলে পুৰা মুখস্থ আছে। তাৰপিছত ক'লো, মই বোলো ঠিক আছে আকৌ আৰু এটা গোৱা, মাছলৈ গৈছিলোঁ গালে। আজিকালি পৰিৱেশটো সেইটো হৈছে, অকল মানে এই তেনেকুৱা ধৰণৰ গীত মাতেই আজিকালি মানে ল'ৰা ছোৱালী। মই তোমালোকক মানে ৰিকুৱেষ্ট কৰিছোঁ, এইবিলাক গীতৰ একেবাৰে খন্তেকীয়া, এইবিলাক গীত তোমালোকে যিকোনো ল'ৰা ছোৱালীয়ে গাব পাৰিব এইবিলাক গীত। কিন্তু ভূপেন হাজৰিকাৰ গান এটা বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত এটা বা বিষ্ণু ৰাভাৰ গীত এটা বা পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত এটা পটককৈ গোৱাটো সম্ভৱ নহয়। ঠিক সঁচাকৈ সকলোৱে ভাবিবলগীয়া কথা। আমি কাৰ আন্দোলনৰ পৰা কৰোণালৈকে আজি 1 বছৰ সময় আমি এনেই সময় নিয়ালোঁ। তাৰপিছতে আমাৰ এই চৰকাৰৰ অভিভাৱকসকলে চিন্তা কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কিবা এটা মানে নতুন সোৱাদ দিবৰ বাবে। জীৱনটো একেবাৰে স্থবিৰ হৈ পৰিল, সকলোৱে অনুভৱ কৰিছে নহয়। তথাপিতো আমি চৰকাৰে কবিতা আবৃত্তি প্ৰতিযোগিতা অনলাইন যোগে, বিষ্ণু ৰাভা গীতৰ প্ৰতিযোগিতা, নিজে সৃষ্টিশীল গীতৰ ফেচবুকত আমি আপলোড কৰিছোঁ। তেনেকুৱা ধৰণৰ আমি কাৰ্যসূচী লৈ পেলাই ছাত্ৰ ছাত্ৰীসকলক ব্যস্ত ৰাখিছিলোঁ। তথাপিতো এটা নতুন আমি জীৱন পালোঁ। গতিকে আমি এটা পৰিৱেশটো সলনি কৰিব লাগিব, মনবিলাক সলনি কৰিব লাগিব, আকৌ নতুন উৎসাহ উদ্দীপনা পাবৰ কাৰণে আমি এটা নতুন পৰিৱেশ পাব লাগিব। সেইকাৰণে সমবেত হৈছোঁ। আৰু এটা কথা আমি কৈ থওঁ, বহুতে এই কৰ্মশালাখনত অংশগ্ৰহণ কৰাৰ কথা কৈছে, কিন্তু আমি চৰকাৰী যি নিৰ্দেশনা ক'ভিড প্ৰট'কল সকলো মানি পেলাই আমি কৰিবলগীয়া হৈছে কাৰণে আমি সীমিত সংখ্যক এইবাৰ শিক্ষাৰ্থী লৈছোঁ। আমাৰ নিজৰ স্বৰগমৰ ছাত্ৰ ছাত্ৰীসকলকে বহুতক আমি অংশগ্ৰহণ কৰিবলৈ দিয়া নাই। পিছত লাগিলে আমি ক্লাছত শিকাম লাগিলে, এনেকুৱা ধৰণে কৈছোঁ। বেয়া পাব নালাগে সেইকাৰণে। আৰু বাহিৰৰ যথেষ্ট সংখ্যকে যেতিয়া যোগাযোগ কৰিছে তেখেতসকলক আমি সুবিধা দিয়াটো আমাৰ এটা দায়িত্ব। সেইকাৰণে আমি বাহিৰৰ যিসকল ছাত্ৰ ছাত্ৰী আহিছে তেখেতসকলক আমি বিশেষভাৱে সুবিধা দিছোঁ। আমি নিজৰ স্বৰগমৰ ছাত্ৰ ছাত্ৰীকে আমি ৰখাইছোঁ। আমাৰ মাত্ৰ 23জনহে দিছোঁ নেকি, আমাৰ বাকীখিনি আমি বাহিৰৰ সকলক সুবিধা দিছোঁ। সেইকাৰণে আমি সৌভাগ্যৱান বুলি ভাবিব লাগিব, আমি যে এই ইমান এটা বেয়া দিনৰ পিছত এটা ভাল দিন পাইছোঁ। গতিকে সকলোৱে একান্ত মানে গানখিনি শিকক। আৰু এই অনুষ্ঠানতে মই আমাৰ সূৰ্যদাক এটা কথা কওঁ, আপুনি এই ইংলিছ ভাৰ্চনটো আমাৰ ছাত্ৰ ছাত্ৰীসকলক এদিন শিকাব। আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক্লাছতে আপোনাক এদিন আমি সময় লৈ নিমন্ত্ৰণ জনাই দিম। সকলোৱে শুনিছা নহয়? আমাৰ ক্লাছতে এদিন এই বৰ্তাই যে গাইছে গানটো, আমাৰ ক্লাছতে এদিন শিকাবলৈ আমি নিমন্ত্ৰণ জনাই দিম। সকলোৱে সাজু হৈ আহিবা, মই তাৰ আগতে খবৰ দিম। আমি বিশেষ সময় নলওঁ। আমাৰ এটা সদায় পৰম্পৰাগত এটা নিয়ম আছে, আমি এটা গছপুলি ৰুওঁ। অৱশ্যে প্ৰত্যেক বছৰে ৰোৱাটো আছে। যোৱা বছৰ ৰুইছিলোঁ এই কৰবী পুলি এটা, আৰু তাৰ আগত এটা পুলি আছে, সেইটো জীয়াই আছে, সন্মুখতে আছে, দেখি ভালেই লাগিছে। এইবাৰো আমি এটা পলাশ পুলি এটা আনিছোঁ। পুলিটো আমি ৰুবলৈ জেগা ঠিক কৰি থৈছোঁ। আমাৰ যিগৰাকী সমল ব্যক্তি আছে তেখেতৰ হাতে আজি আমি সেই গছপুলিটো ৰোপণ কৰিম।